কেতিয়াবা বহুতৰ মাজতো নিসংগ হৈ পাইছে এই যে বন্ধুৰ আড্ডাত হঠাৎ অকলশৰীয়া হৈ পৰিছে আৰু কোনোবাই হঠাৎ মাত দিওঁতে কৈছে আৰে সৰি নাই এনে কিবা এটা কথা মনত পৰিছিল কেতিয়াবা আপোনাৰ এনে অনুভৱ হৈছেনে যে গোটেই পৃথিৱীখন আগুৱাই গৈ আছে আৰু আপুনি ৰৈ গৈছে হাঁহি হাঁহি কেতিয়াবা কাৰণ নোহোৱাকৈ কান্দি পাইছে মাজনিশা ভৱিষ্যতৰ ভৰত বুকু কপি উঠিছেনে এসময়ত থকা হেজাৰটা চখৰ বিসৰ্জন দি শিল হৈ পাইছে এনেকৈ কেনেকৈ হাঁহি থাকা ইয়াৰ উত্তৰত মৌন হৈ পাইছে বুকুত হেজাৰটা ধুমুহাৰ ঘৰ বান্ধি শান্ত হৈ পাইছে বেষ্ট ফ্ৰেণ্ডৰ লগত মৌনতা পৰিয়ালৰ লগত কেৱল প্ৰয়োজনীয় কথা নিজৰ প্ৰজন্মৰ লগতে জেনেৰেশ্যন গেপ অস্বাভাৱিক একো নহয় কেতিয়াবা অলপ নিজক হেৰুৱাই দিয়াটো অস্বাভাৱিক নহয় উশাহ গধুৰ হোৱাটো অস্বাভাৱিক কেতিয়াও নহয় ট্ৰেকৰ পৰা অলপ বাহিৰত যোৱাটো অস্বাভাৱিক নহয় আৰু হাৰি যোৱাটো কেতিয়াবা অস্বাভাৱিক নহয় ইউ জাষ্ট নিড এ ব্ৰেক এ পজ ফ্ৰম এভৰিথিং ভালে থাকক ভালে ৰাখক কথাখিনি পাৰ্থ গোস্বামী দাদাৰ মই ভাল পালো সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ